তো গাইজ কালি যিটো কথা আপোনালোকক কৈছিলোঁ সেই কথাটো হ'ল এইকেইটা তো গাইজ আহোঁ গোটেইকেইটাই প্ৰথমবাৰ আমাৰ ঘৰত আহিছে এইবাৰো আগতে আহি পাইছিল এই আজি ৰাস্তা দেখে দেখে কিনে আনছি আহা তো গাইজ ফাইনেলি আহোঁ ঘূৰি ঘূৰি ধূলা খাই বহুত কষ্ট কৰি কিনে আমাৰ ঘৰত আহি পালা কি কৈছ ভালকে ক কামজু দিছে অত্যাধিক লাগজাৰি আছে কি খাইয়ে পাৰা তো গাইজ আহি কিনে মই আহাৰ কাৰণে আইচক্ৰীম বনাইছিলোঁ আইচক্ৰীমটো কেনে লাগছে প্ৰথমতে ক হে আৰু গাইজ বহুত বস্তু আছে আৰু এক্সপিৰিয়েঞ্চ কৰি থাকবা লাগব আহি কিনে প্ৰথমতে মই সুধিলোঁ কৌশিক তুমিতো গাড়ী চলাই আহিছ কেনে লাগছে কিবা ৰাস্তাটো বয়া বাকী ভাল লাগছে বাকী ভালে না অলপ সেউজীয়া দেখা পাইছো না জংঘল আছে নেকি আমাৰ ইবাগে জংঘল কিমান নাই মানে আছে ভিডিঅ' বনাইছো চাউণ্ডবিলাক আহিবাৰ নাই ভালকে এই কি হ'ল এই লগাই ধুমকাই কাকা নাই ল বিকু সেইগিলা চৰকাৰে নাচো এইগিলা ব্লগ ৰাস্তাৰ কথা নকবি উদিতেতো গা ধুব খালত মেইন খালত নামব চিয়াৰ্ছ হিমাংশু ক কেনেহেন এক্সপিৰিয়েঞ্চ গৰমৰ পৰা আহিছ তুমি বৰমাই দি আহিলে মজা পালা হয় আৰু তিনিটা ৰাস্তা আছিল প্ৰস্তুতি হ'ল কিমান নম্বৰ প্ৰস্তুতি আমাৰ ঘৰতে মানুহ এতিয়া আহোঁ হৈ গ'ল গাইজ ইবাগে আপোনাৰ প্ৰস্তুতিবিলাক চলি আছে ইবাগে ৰুটি বেলা মায়ে গোটেইখিনি কৰি আছে মাৰ অলপ কষ্ট হৈছে ইবাগে ৰুটিখিনি পুৰি আছে ৰুটি পুৰা হৈ আছে আৰু গাইজ ইবাগত দেখিন ঘুগনি আছে তো গাইজ বৰ্তমান খোৱা পৰ্ব গেলা চলি থাকব আৰু গাইজ ইবাগে আমি নেক্সট ষ্টেপক লগিন আহিছোঁ প্ৰস্তুতি কেনেহেন লাগছে খাই কিনে মায়ে বনাইছি ভাল হৈছে না জয়শ্ৰী কি খবৰ কৌশিকৰ আহি কিনে ভাল লগা বুলি কৈছা এতিয়া খাই কিনে কেনে লাগছে ইবাগে আছে মৃদুল যি লাগে তাকে ক'বা চব আছে कर रहे हो मोबाइल जमा दिया মোক নীৰৱক দেতামণি বুলি নামাতে মোৰ ঘৰত নাম গেলা অতৰংগী হেন তো গাইস আয়া পুছি হংকালা তো গাইস আমি গোটেইকেইটাই যাই আছো বৰ্তমান খালত গা ধুৱাৰ কাৰণে আমাৰ গাঁৱত হাক ফুৰবাক লগিন লৈ আহিছো গোটেইকেইটা এইবাকে চাহ হেল্ল' বা গা ধোৱা মানুহ সময় নাই গাইজ গৰম মানুহ স্কিনটোতো পুৰি যাবয়ে গাইজ একদম আৰু খালি ভৰি পুৰছি মোক তোমাক খালি ভৰি মাৰিছি মই তোমাক কি কৈছিলো মই গাইজ আহাক কৈছো তোক আমাৰ ঘৰত যিহেতু বহুতটা চলি আহিব তো সেইকাৰণে আহাক মানে হাৱাই চেণ্ডেলটো আনবা দিছিলো আহোঁতো জোতা পিন্ধি আহিছি মৰক তো গাইজ এতিয়া আমি বৰ্তমান গোটেইকেইটাই এনজয়মেণ্ট কৰিম চায়াত থাকা ৰেডি হৈছে ষ্টাৰ্ট হৈছে দে মিডুল ক কিবা ক মিডুল ডাম্পাৰ বোলে যাবা নেকি
তো গাইজ আমি বৰ্তমান বিৰাট ভাগৰ লাগি কিনে গোটেইকেইটা ইংগে পৰি আছোঁ বাপৰে বাপ এইটো মৃদুল তুমি টায়াৰ্ড হোৱা নাই মানে ভাগৰুৱা প্ৰস্তুতি বেছিকৈ নিদিছি ইংকি ইংকি গৈছি গাইজ ফাইনেলি অলপমান তো গাইজ ফাইনেলি অলপমান জিৰ'বাক লগিন গোটেইকেইটা এনেকৈ বহি লৈছোঁ আপোনালোকক দেখিছিয়ে অলৰেডি গাইজ আহি ইবাৰি আহিছোঁ আমি ভাত খোৱা পৰ্বক লগিন ইভাগে গোটেইকেইটা বহি লৈছি আৰু ভাত খাই আছোঁ মই একবাৰ দেখাই গৈছোঁ কি মানে আছে বেছি নাই আইটেম বেছিকৈ কৰা নাই তথাপিতো দেখাই দিছোঁ আৰু ইমান বস্তু আছে আৰু তাৰমানে মাংস খান মই বনাইছোঁ ভাল হ'ব বুলি ক'বা আমি গোটেইখিনি একদম ফ্ৰেছ হৈ কিনে বৰ্তমান গধূল হ'ব আৰু তাৰমানে আৰু আমি গোটেইকেইটা বৰ্তমান প্লেন বনাইছোঁ দুমনিত জ্বৰ কি তো ইভাগে আপোনাৰ ফটো উঠি আছে কিবা কৰি আছে এই সুন্দৰ সুন্দৰ নাজাৰাত কি উঠা সেনেকৈ উঠে ধুনীয়া বম বঢ়িয়া বঢ়িয়া ইনকে ভাল দেখা হৈছে চশমাযোৰ মিলি বুঢ়ী আন নেকি তোমাক সঁচা অঁ আমি গোটেই দিনটো যোৱাৰ পিছত আমি এতিয়া যাম দুমনি চাহ বাগান ফুৰবাক লগিন গধূলি হৈছে তথাপিতো যাওঁ চাওঁ কি দেখা পাওঁ তো গাইজ ফাইনেলি অহা গোটেইকেইটাকে লৈ কিনে আমি দুমনি চাহ বাগান আহি পালোঁ একবাৰ চাহ বাগানখন দেখাই দিয়া মৃদুল এয়া হ'ল আমাৰ দুমনি চাহ বাগান আমাৰ ঘৰত আহিলি এনেকৈ মানে চাহ বাগান চাব আহিব পাৰে আৰু তাৰমানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তো বৰ্তমান আপোনালোকক চাহ বাগানখন দেখাম আৰু আগতো বাকীকেইটা যাই আছে মই গোটেইকেইটাকে ভালকৈ স্নেপগেল এখন ল'বৰ কাৰণে চেষ্টা কৰিম যিহেতু এইটো এটা বম মেমৰি হ'ব যাই আছে আমাৰ গাত সজন কথা মোৰ ভৰিত নালাগে তোমাক চাহ বাগান দেখাব আনলো কেনেকা লাগছি ক গোটেই এই দূৰ দিগন্তক লগিন সেই দূৰ দিগন্তক লগিন চাহ বাগান ইবাগেহে আছে তো গাইজ আমাৰ ঘৰত যদি এনেকৈ আহে তেতিয়াহ'লে ইনকে চাহ বাগান চাব আহিব পাৰিব তাৰমানে ইমান ধুনীয়া এটা লোকেশ্যন মই নিজে আহিব পৰা নাছিলোঁ কিন্তু য'ত আজি আহিব চান্স পালোঁ ফটো তোলা ইমান ধুনীয়া মানুহ হৈছোঁ থাকে কিন্তু আহি কিনে আমি নীৰৱৰ ঘৰ পালোঁ নীৰৱৰ ঘৰত গোটেইকেইটাই বহি লৈছোঁ আছে এইটো গাইজ নীৰৱৰ আহুবাক আপুনি ভালে আছে আৰু এইটো খুৰীমা নীৰৱে 2 নম্বৰত গৈছি নমস্কাৰ আহিব ইতাহে দিছি চবতকে আধা নীৰৱ So you really gonna meet me? তো গাইজ আজিৰ কাৰ্যসূচীত আছে আপোনালোকৰ মাছ তো মাছ 1 মোনা লৈছোঁ কৌশিকে দাংবাই পাৰা নাই গাইজ আৰু মৃদুলে আৰু গাইজ মৃদুলক দাংবা দিছিলোঁ সি মানে নাদাংলাকে সি মানে ওজনটো অসহ্য কৰিব নোৱাৰিলা সিমান মাছ লৈছোঁ গাইজ আৰু আজিৰ মানে কি হ'ব এতিয়া মাছ হ'ব আৰু এখিনি গোটেইখিনি যাই কিনে বাছ পাৰিম জয়শ্ৰীক আৰু প্ৰস্তুতিক বাছ পাৰিম বোলে মোৰ হ'ব ভাই দেখি কিনে হাহাকাৰ লাগব ইমান মাছ চাওকচোন গাইজ একবাৰ আজি মানে মাছে মাছ হ'ব 1 মোনা মাছ বাছবা লাগব তো বাছবা লাগব সেনেকে ক'লে যাওঁ হৈছ এতিয়া মাছ বাছবা দিয়াই কথা ক'লে হ'ব মাছ বাছবা দিয়া যাওঁ হৈছি
অ' উদিত কি ঘুন্টি হৈছে না নাই আহা মাছ বাছহি মাছ বাছহি আহা মাছৰ কাটা নাথকে অমেন অমেন বুলি কয় আৰু মাছৰ কাটা নাথকে এইবাৰ আছে ফুচকা পৰ্ব এইবাৰে ফুচকা হ'ব এই গাইজ ফুচকা দেখছে আৰু ফুচকা খোৱা মানুহ আহক আহক ফুচকা খাওক আহি 10 টকা লৈ আহিব 10 টকা 10 টকা কেনেকে লৈ খাব সেনেকে খৰচ খানে দিলো খৰচ খানে দি লৌৰালাক তাৰপিছত দিলাক মৃদুল ভালকে লৌৰে দিয়া দে একবাৰ লৈ দেখাও দে কি বাপ্পা এইহে বাপ্পা আহিয়ে মানে তোৰ দে ফুচকাৰ লগত চচ তো গাইজ ফাইনেলি আমি শেষৰটো কাৰ্যসূচীক লগি নাইছোঁ গোটেইকেইটাই খুন্দি মাৰি ভাত খাই আছোঁ বাপৰে মৃদুলে যি খুন্দি মাছছি আৰ কি মাছ নাখোৱা এইটো খা সেই কিবা সেই কাটা মাছ নাজানে বোধ আমি বাচি দিবি গাইজ আহোং কান্দি আছে বৰ্তমান কাৰণ আহোং আমাৰ ঘৰৰ পৰা যাবা ওলছি আৰ কান্দা অলপমান গাইজ আৰু বহুত দুখ হৈছে আমাৰ ঘৰৰ পৰা যাবা ওলছি গাইজ কৌশিক চকুৰ পানীখিনি ইমান নিগৰিছে বিকু দুখ লাগাই নাই তোৰ অলপ দুখ কৰ বিকু যে দুখ কৰ লাগা এটা কান্দা ভিডিঅ' আছে কিবা উদিতে নাতো ইনকে থাকবহি উদিতে থাকিম বুলিয়ে কৈছিল উদিতে আমাৰ কুৰ্মা গাইজ লাষ্টত গম পালো উদিত শৰ্মা আমাৰ কুৰ্মা হৈ থাকিল এতিয়া কুৰ্মাই আৰু মায়াক লৈবা ঘৰৰ মানুহবিলাক লৈবা খুৰী মাক লৈবা এতিয়া এটা কাম কিন্তু শেষ নহয় সেইটো হ'ল ফটো উঠা আৰু সেইটো বিশেষকৈ প্ৰস্তুতি আৰু গাইজ ইনষ্টাগ্ৰামত আপডেট পাব এইটো হ'ল কেমেৰামেন হেণ্ডচাম কেমেৰামেন কিমান যাবলৈ অলালি যাবৰে সময়ত মোক সেৱা আমাৰ কাৰ্যসূচী এতিয়া হ'ব আৰু সময় হৈছে বহুত ভাল লাগিল লগ পাই কিনে ইনকে মানে ভাবা নাছিলো তাৰমানে হ'ব বুলি কিন্তু হৈছে বস্তুটো কেনে লাগছে গাইজ ফাইনেলি বঢ়িয়া আৰু হ'ব নাই নেহেন হ'ব হয়নে ভাল লাগছে তো ভাল লগা বস্তু গেলা হৈ যাব লাগে ইয়া গাইজ ব্লগটো এতিয়া শেষ কৰিলোঁ আপোনালোকে চাব ব্লগটো কেনেহেন পাইছে কি কৈছে আহক খেদং আহক বিদায় দিওঁ আৰু আপোনালোকে ব্লগটো টাইমত কিবা এটা বাণী পিছত দিবা মহৎলোকৰ বাণী বাপ্পা ৱাই এতিয়া মায়ে বায়ে গোটেইকে লৈ লিও হ'ল দে ভালকে যাবা ভাল লাগিল আৰু আহিব লাগিব ইনকে না বিকু আৰু আহিব লাগিব ইনকে টা জয়শ্ৰী আৰু আহিব লাগিব ইনকে ভাল লাগিল বঢ়িয়া
অ'কে বাই মোৰ পুষ্টি ভৰি খান তোমালোকে যোৱা আহিবা আৰু ভাল লাগিল বহুত চব ভিডিঅ' কৰিব লাগিব অ'কে দাদা